সুমি বৰাক আৰু হিমাক্ষী কলিতাক যে এই এটা কথা লৈ তোমালোকে ইমান ট্ৰোল দি আছা কি কাৰণ? কি খবৰ? আজি আমি কথা পাতিম পকৰত মেকআপ লগা বাইদেউৰ ওপৰত। বলক তেনেহ'লে বেছি দেৰি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ টিকটকত লাগি থকা ছোৱালীবোৰৰ অৱস্থা পিছলৈ এনে হৈ গ'ল। No, 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 no. কাপলাটোৰ চাবা লাগা আকলটোৰ পখিলাৰে বডিটোৰ মাখনতৰে খাবা কি যে মজা হ'ব কি মজা মজা এই ফালে कौन है ये लोग? कहां से आते हैं? কি মানে মই একো বুজি নাপালো। কেন্দ্ৰফুল গানটো অসমীয়ালৈ অনুবাদ কৰিলে নে নীলা ছবি কিবা ইংলিছ ক'লে? পালো আজি আৰু এটা দেৱা কি চলি আছে এইবিলাক? मैं नहीं बताऊंगा। সুমি বৰাক আৰু হিমাক্ষী কলিতাক যে এই এটা কথা লৈ তোমালোকে ইমান ট্ৰোল দি আছা কি কাৰণ? মই मैं नहीं बताऊंगा। কেইটামান ল'ৰা কথাটো বাদেই দিছো, এইকেইটাতো একো অৰ্থই নাই। কোনোবাই ক'ৰবাত যদি কিবা এটা সৰুকে যদি ক'ৰবাত কিবা এটাও যদি বেয়াকে শুনিবা এই চাক মানে দুনিয়াৰ দৌল দিব নাই। ছোৱালীখিনিক কৈছো, বিশেষকে টিকটক কৰা ছোৱালীখিনিতো বহুতে দেখিছা, ইউটিউবটোতো চলাই থাকা, চোৱা ন কোনে কি ক'ত কি কৰি আছে। দুগৰাকী শিল্পীয়ে গোটেই অসমবাসীক এণ্টাৰটেইন কৰি ৰাখিছে। তোমালোকে সেই গোটেই অসমৰ ৰাইজক এণ্টাৰটেইন কৰা দুজনী ছোৱালীক এটা সৰু সামান্য কথাৰ কাৰণে ইমান ট্ৰল দিছা, ইমান ক'ৰ পৰা মালটো টপকি গ'ল মইতো বুজিয়ে পোৱা নাই। এজনী সেইজনী নহয় নে পকৰত মেকআপ শুনা বাইদেউৰ ৰূপে পৰিচিত। বাইদেউ পকৰত মেকআপ শুনা মহান কামটো এৰি এইবিলাক কি মকেলামি কৰি আছে আপুনি? ধন্যবাদ বন্ধুসকল, ভিডিঅ' চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। কাষতে থকা বেল আইকনটো বজাই দিওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।